নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? খবৰ নিশ্চয় ভাল। মোৰ বাৰু ভালে আৰু মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আজি মই বনাবলৈ ওলাইছোঁ কঁঠালৰ মুচি। আমাৰ অসমীয়া মানুহে বিশেষকৈ বিহুৰ পিছৰ পৰা কঁঠালৰ মুচি খায়। ঠিক সেইদৰে আমিও তেনেকৈয়ে খাবলৈ ওলাইছোঁ বিহুৰ পিছত। বিহু যিহেতু গৈছে, মই ভাবিলোঁ আজি কঁঠালৰ মুচিকে ট্ৰাই কৰা যাওক। আহকচোন তেতিয়াহ'লে বনাওঁ কঁঠালৰ মুচি। এতিয়া কাটি লোৱা কঁঠালৰ মুচিখিনি লগত দুটা আলু দি চিটি মাৰি ল'ম। দুটা চিটি দিম। আদা, নহৰু আৰু জলকীয়া থেতালি ল'ম খুন্দনাতে। পিঁয়াজ, আদা, নহৰু, জলকীয়া থেতেলা, দুটা তেজপাত, লগতে জিৰা ল'ম, হালধি, নিমখ এয়া দিয়ে বনাম। দুটা চিটি মাৰিলে আৰু হুইচেলটো গ'ল। এতিয়া কুকাৰৰ পৰা আলু আৰু কঁঠালৰ মুচিখিনি উলিয়াই ল'ম এটা পাত্ৰত। এতিয়া মই কেৰাহীত অলপ তেল দি ল'ম। তেলটো আপোনালোকে যিমান কম পৰিমাণে ল'ব পাৰে তিমান নিজৰ স্বাস্থ্যৰ কাৰণে ভাল। লগতে মই পিঁয়াজখিনিও দি দিম। আৰু এতিয়া আদা, নহৰু, জলকীয়াৰ থেতেলাখিনিও দি দিম, তেজপাত দুটাও দি দিম। গোটেইখিনি ভালকৈ ভাজি ল'ম। জিৰা গুড়ি আৰু হালধি গুড়িও আমি অলপ অলপ দি দিম। এতিয়া তাত আমি বইল কৰি লোৱা কঁঠাল আৰু আলুখিনি দি ভালকৈ লৰাই ল'ম। সোৱাদ অনুসাৰে নিমখ দি দিব। কিছুমানে বাৰু কম খায়, কিছুমানে বেছি খায়, সেইমতে নিমখটো দি ল'লেই হ'ল। আৰু মাজে মাজে ঢাকনখন দিব আৰু মাজে মাজে ঢাকনখন আঁতৰাই অলপ লৰাই ল'ব। ভালদৰে লৰোৱা হৈ গ'ল। এতিয়া তাত অলপ পানী দি দিম। পানী দি অলপ উতল আহিবলৈ ঢাকনখন দি দিম। আলুবোৰ অলপ এনেকৈ ভাঙিও দিব পাৰে যদি আপোনালোকে ইচ্ছা কৰে। এতিয়া ঢাকনখন আঁতৰাই অলপ ভালকৈ লৰাই ল'ম। পানীটো শুহিছেই, তাত অলপ এতিয়া গৰম মছলা দি দিম। ৰেডি হৈছে আৰু ৰেডি হৈয়ে গৈছে। কালাৰটোও ধুনীয়া হৈছে, খাবলৈ নিশ্চয় সোৱাদেই হ'ব। আৰু আমাৰ চিমনিটোৰ চাউণ্ডটো আপোনালোকে এভইড কৰিব আৰু মোৰ চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।